পুৱা আঞ্চলিকৰ পতাকা উত্তোলন কৰে জোনাকী মইনা পাৰিজাতৰ মইনা কৌস্তৱ দত্তই। শাখাৰ পতাকা উত্তোলন কৰে মইনা সুভাষিস নৰহে। সোণালী যুৱ সংঘৰ পতাকা উত্তোলন কৰে সভাপতি মনোজ বৰাই। গছপুলি ৰোপণ কৰে গাঁৱৰ স্থানীয় ব্যক্তি কেশৱ বৰাই। তাৰ পাছতে শিশু চেমনীয়াসকলৰ মাজত বৰগীত, লোকগীত, নৃত্য, দিহানাম, ৰচনা, চিত্ৰাংকন আৰু বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। জোনাকী মইনা পাৰিজাতৰ মইনা সৌৰভ বৰাই উদ্বোধন কৰা মূল সভাখনিত সভাপতিত্ব কৰে প্ৰভাতী মইনা পাৰিজাতৰ মইনা অনুষ্কা গগৈয়ে। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ৰূপালী মইনা পাৰিজাতৰ মইনা স্বাগতা চুতীয়া। বিশিষ্ট অতিথি হিচাপে প্ৰদীপ্ত মইনা পাৰিজাতৰ মইনা ত্ৰিবেণী লাহন উপস্থিত থাকে। মূল সভাতে প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা প্ৰদান কৰা হয়। নিশালৈ স্থানীয় তথা আমন্ত্ৰিত শিল্পীৰ দ্বাৰা শংকৰদেৱৰ সৃষ্টিৰাজিৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয়। উদ্বোধন কৰে কৃষ্টিৰ কঠীয়া কাৰ্যবাহী বিষয়া বিস্মিতা দত্তই। গতিকে আমাৰ মঞ্চত নিৰ্দিষ্ট বক্তা মহিলা আছে। তেওঁ নিশ্চয় এই বিষয়ত ঈশ্বৰৰ উপাসনাৰ এনে সহজ পথক অসমৰ সকলো সম্প্ৰদায়ৰ লোকে ইয়াক সোনকালে আদৰি ল'লে আৰু ই এক নৱবৈষ্ণৱ আন্দোলনৰ ৰূপ ধাৰণ কৰিলে। আজিও এই আন্দোলন অব্যাহত আছে। শংকৰদেৱৰ যুগটোৱেই হ'ল অসমীয়া সাহিত্যৰ স্বৰ্ণযুগ। তেওঁ সাহিত্যৰাজিৰ ভিতৰত কাব্য, তত্ত্বমূলক গ্ৰন্থ, গীত, নাটক, অনুবাদ আদি অনেক বিষয়। ইয়াৰ ভিতৰত কীৰ্তন পুথিয়ে অসমীয়া সাহিত্যলৈ শংকৰদেৱৰ শ্ৰেষ্ঠ অৱদান। অন্যহাতে সত্ৰ আৰু নামঘৰ নামৰ দুটা অসমীয়া সমাজক এৰাব নোৱাৰাকৈ বান্ধি থৈ গ'ল। নামঘৰ অসমীয়া জাতিৰ নাটঘৰ। নামঘৰত পৰিৱেশন কৰা ভাওনা শংকৰদেৱৰ শ্ৰেষ্ঠ অৱদান। ভাওনাৰ লগে লগে বজোৱা তেখেতে সৃষ্টি কৰা যিসমূহ অংকীয়া নাট সেইসমূহ আমি আমাৰ উত্তৰ প্ৰজন্মলৈ এৰি দিব লাগিব। আমি নিজেও চৰ্চা কৰিব লাগিব আৰু সন্মানীসকলকো আমি শিকাব লাগিব। কাৰণ তাতেই শংকৰদেৱৰ সাহিত্য, যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ
প্ৰতিষ্ঠা কাল কোচবিহাৰ আঞ্চলিক মইনা পাৰিজাতৰ 1973 চন 14 ছেপ্টেম্বৰ। এই বৃহৎ এই অনুষ্ঠানটি অনুষ্ঠানটিয়ে এইবাৰ অৰ্ধ শতিকা গৰকিছে, 50 বছৰ অতিক্ৰম 27খন কৰিছে। শাখা মইনা আৰু পাৰিজাতে এইবাৰ অংশগ্ৰহণ কৰিছিল। যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ 50 যিসকল বছৰীয়া প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি বৰ্ষপূৰ্তি অনুষ্ঠান সোণালী বঁটা পাবলৈ জয়ন্তী সক্ষম অনুষ্ঠান হ'ল অনুষ্ঠিত হ'ব। সেইসকলৰ আৰু এই আমি অনুষ্ঠানটোৱে বঁটাসমূহ আজি প্ৰদান 50 কৰিব বছৰ বিচাৰিছোঁ। কালত শিশুসকলৰ মানসিক, প্ৰথমে বৌদ্ধিক, নাম ঘোষণা শাৰীৰিক কৰিব খুজিছোঁ সকলো দিশৰ আৰু উৎকৰ্ষ সাধনৰ কাৰণে প্ৰতিযোগীসকল নিৰৱচ্ছিন্ন মঞ্চকাষলৈ প্ৰচেষ্টা আগবাঢ়ি চলাই আহি অহা হৈছে। বঁটা গ্ৰহণ এই কৰিবৰ বাবে আমি অনুষ্ঠানটিৰ আহ্বান জনাইছোঁ। যোগেদি আমি যিখিনি ইতিপূৰ্বে কৰি আহিছোঁ আৰু ৰাইজৰ আন্তৰিক সহযোগিতাত বৰগীত প্ৰতিযোগিতা কেইবাটাও অনুষ্ঠান অনুষ্ঠিত কৰা হয়। শিশু সমাৰোহ অনুষ্ঠিত কৰা প্ৰথম স্থান হয়। অধিকাৰ কৰিছে প্ৰায় এই অঞ্চলটোৰ অনুষ্কা গগৈ, প্ৰভাতী মইনা ৭৭খন পাৰিজাত শিশু মাইদিলীয়া শাখা আজি সভাৰ পাৰিজাতে সভানেত্ৰী অংশগ্ৰহণ মহোদয়া। কৰে। আৰু তাৰ লগতেই দ্বিতীয় স্থান আমি অধিকাৰ কৰিছে শংকৰদেৱৰ দৰ্শন, প্ৰিন্সি প্ৰিয়া শংকৰদেৱৰ বৰবৰা, সৃষ্টিৰাজিক ধৰিত্ৰী মইনা পাৰিজাত পলাশবাৰী। শিশুসকলক চিনাকি কৰি দিবৰ বাবে তৃতীয় স্থান প্ৰতি বছৰে যুটীয়াভাৱে লাভ মহাপুৰুষ কৰিছে শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তী প্ৰিয়াংকু প্ৰিয়ম গগৈ, অনুষ্ঠিত সুৰভিকানন্দ কৰি মইনা আহিছোঁ। পাৰিজাত হেমলাই আৰু এই মৰাণগাঁও সুন্দৰপুৰ অঞ্চলত আৰু আজি এই সুকন্যা অনুষ্ঠানটি চুতীয়া, এদিনীয়া কাৰ্যসূচী সোণালী মইনা অনুষ্ঠিত হ'ব। পাৰিজাত এই মাছকুল। অনুষ্ঠানটিত প্ৰায় ২৭খন শাখা পাৰিজাতে নিবেদিত অংশগ্ৰহণ প্ৰতিযোগিতা। কৰিছে। আৰু এই শিশুসকলক প্ৰথম স্থান আজি এই অধিকাৰ অঞ্চলৰ কৰিছে ৰাইজে যি সাদৰ সম্ভাষণ জনাই ন্যাসা শইকীয়া, আতিথ্য আগবঢ়ালে, অংকুৰ মইনা পাৰিজাত, সেইসকল এৰাগাঁও সকলো লাহিন। শুভাকাংক্ষী ব্যক্তিলৈ আমি পূব যোৰহাট দ্বিতীয় আঞ্চলিক মইনা স্থান পাৰিজাতৰ যুটীয়াভাৱে লাভ কৰিছে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা। বনশ্ৰী গগৈ, জোনালী মইনা